আপোনালোকৰ লগত মানে ভিডিঅ' বনাব পাৰিলোঁ হয় নেকি? হেল্ল'। হয় হয়, দৰং। দৰংটো আপুনি নিশ্চয় আহি পাইছে। নাই বাৰু যোৱা নাই। অঁ। বাৰু ৰ'বা, তোমাক মানে এনেকে ক'ব নোৱাৰিম মই। কিবা আধাৰ কাৰ্ড লাগব নেকি বাৰু? নালাগে। মানে ডকুমেণ্টছ টাইপ কিবা, যদি ঘৰৰ পৰা পাৰ্মিশ্যন লাগে ধৰ আধাৰ কাৰ্ড বা পান কাৰ্ড। এইবোৰ একোৱে নালাগে, মাত্ৰ খালি তো হে গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে আজি কোনো এটা ব্লগ নহয়, মানে প্ৰেংক কল হ'বলৈ গৈছে। তো আপোনালোকে দেখিছে থাম্বনেইল আৰু টাইটেল চাই হয়তো গম পাইছে কাক প্ৰেংক কল কৰিম। কেইদিনমান আগতে মানে যি ভাইৰেল হৈছিল, মই ফটোখন চাইডত লগাই দিছোঁ, মন মইনা শ্বৰ্ট ফিল্মখনৰ যোনটো মানে মন কেৰেক্টাৰটো আছিল, মানে ল'ৰা তাৰটো সাগৰ দাক। তো তেওঁক প্ৰেংক কল কৰিবলৈ গৈছোঁ। তো কেনেকুৱা কি ৰেচপন্স পায়, অকণমান ফানি কৰিবলৈ ট্ৰাইটো কৰিম। মানে এইকেইদিন মেইনলি মানে ব্লগিঙৰ মানে কণ্টেণ্টৰ অকণমান অসুবিধা হৈছে। তো সেইকাৰণে এইকেইদিন মানে প্ৰেংক কল দিম বুলি ভাবিছোঁ। তো এইকেইদিন প্ৰেংক কল দি থাকিম আপোনালোকক। আৰু মানে তেওঁক আজি প্ৰেংক কল কৰিবলৈ গৈ আছোঁ। তো কেনেকুৱা কি ৰেচপন্স পায় তাকে মানে কি আৰু। তো বৰ্তমান বাৰু ফোনটো কৰি লওঁ, সেই আৰু চাই থাকক। মোরে জান কিয় কৰা অভিমান তোমালে মৰণ সাগৰৰ সমান। তো বাকী গাইছ, মানে এতিয়া প্ৰেংক কলটো কৰিবলৈ মানে যাই আছোঁ, আৰু গালি চালিও খাব পাৰোঁ হয়তো। তো অলপমান ফানি কৰিবলৈ চেষ্টা কৰিম। তো এতিয়া চলো প্ৰেংক কলটো মানে কৰি দিওঁ আৰু। হেল্ল'। হেল্ল'। কোনে ক'লে? সাগৰ দা হয় নেকি? হয় হয়। মানে মই হেৰিৰ পৰা কৈছিলোঁ, দৰঙৰ পৰা। কোৱাচোন। এই মন মইনা যে সাগৰ দাজন মনজন তুমিয়ে হয়নে না? হয়। মানে তোমাৰ ভিডিঅ'বিলাক চাওঁ দেই, বহুত ভাল লাগে। থেংক ইউ, চাই যাবা আগলৈ। এইখন যি আপোনালোকৰ যি শ্বৰ্ট ফিল্মখন আছিল মন মইনা, এইখন ভাল লাগিছিল কিন্তু চাই। কৈছে মানুহে। হয়। বাকী আৰু কেতিয়ালৈ পাম? 25 ডিচেম্বৰৰ আগত এখন পাবা। মানে এটা কথা আছিল আপোনাৰ পৰা। কোৱাচোন। 5 মিনিটমান সময় দিব পাৰিবনে? কোৱাচোন বাৰু। মানে মই মানে সৰুৰ পৰাই ভিডিঅ' কৰি আহিছিলোঁ মানে। ধৰ আপোনাৰ কমেডি ভিডিঅ' বা সৰু সুৰা শ্বৰ্ট ফিল্ম টাইপ এনেকুৱা। আপোনালোকৰ লগত মানে ভিডিঅ' বনাব পাৰিলোঁ হয় নেকি? দৰঙৰ। হেল্ল'। দৰঙৰ ক'লা ন? হয় হয়, দৰং। দৰংটো আপুনি নিশ্চয় আহি পাইছে। নাই বাৰু যোৱা নাই। অঁ। সুবিধা পালে যাম। হয়। বাকী পাৰিলোঁ হয় নেকি আপোনাৰ লগত ভিডিঅ' বনাবলৈ? এইটো এতিয়া অইনটো একো নাই, দূৰটো কাৰণে অলপমান কষ্ট হেৰি হয়। বাকী কি পইচা চইচা মানে দিব কিমান লাগিব নেকি? তোমাৰ পইচা দিব লাগিব নেকি আপোনাক? নাই, পইচা মোৰ ফালৰ পৰা নহয়। মানে মোৰ মানে বহুত ইচ্ছা আছিল সৰুৰ পৰাই। দিব পাৰিলে ভালে লাগিব। হয়। কিন্তু এতিয়া দূৰটো কাৰণে অকমান মুস্কিল হৈছে। আৰু ৰ'বা, তোমাক মানে এনেকে ক'ব নোৱাৰিম মই। কিবা আধাৰ কাৰ্ড লাগব নেকি বাৰু? নালাগে। মানে ডকুমেণ্টছ টাইপ কিবা, যদি ঘৰৰ পৰা পাৰ্মিশ্যন লাগে ধৰ আধাৰ কাৰ্ড বা পান কাৰ্ড। এইবোৰ একোৱে নালাগে, মাত্ৰ খালি এনেই কিবা মাননি হিচাপে দিব লাগিব নেকি আপোনাক? একো নালাগে। আপুনি মোক দিব জানো? তোমাক মই পাৰিলে যদি হয় মানে মই অহা-যোৱা খৰচটো হ'লেও মই মেনেজ কৰোঁ। হয় হয়। আৰু মানে আমাৰ লগবিলাকেও আপোনাৰ ভিডিঅ' চাই থাকে, আমাৰ স্কুলৰ ধৰক। বাকী আমাৰ এনেকৈ গাঁৱৰ লগ। হেল্ল'। হেল্ল' শুনিছোঁ। হেৰি ধন্যবাদ কৈ দিবা মোৰ ফালৰ পৰা। হয়। সকলোকে। কিন্তু এটা কথা সকলোৱে সুধি থাকে মানে। কোৱা। আজি মানে আমাৰ ওচৰৰ বা এজনীক মই ক'লোঁ মানে, বোলে মোক যে সাগৰ দা মানে মন মইনাখনৰ এক্টিং কৰিছিল। তেওঁক মানে আজি মই ফোন কৰিম বুলি কওঁতে কৈছে কি, এটা কথা সুধিবাচোন বুলি কৈছে। যদি বেয়া নাপা সুধি দিওঁ। আকাংক্ষা বা। হয়। মইনা। তোমাৰ বাৰু গাৰ্লফ্ৰেণ্ড হয় নেকি? নহয়।
কি ক'লে নহয় গাৰ্লফ্ৰেণ্ড নহয় মানে এনেকৈ কৈ আছিল আৰু হয় তাই মোৰ ফ্ৰেণ্ডহে ভাল হয় বাকী বাজনীৰ এক্টিংটো ভাল হয় বাৰু ভাল কৰে তাই বাকী পিছে মই কৰিব পাৰিলোঁ হয় নেকি তুমি যদি আগত কিবা কৰিছা হয় তাৰ লিংকটো মোক পঠাবাচোন এবাৰ চাব বিচাৰিছো লিংকখিনি দিম আৰু মই ভিডিঅ' পাৰিলে তোমাক হোৱাটছএপত দি দিম দি দিবা মানে কেলে অকমান চাই ললে মানে কিন্তু 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 দাদা মোক প্লিজ কেনচেল নকৰিবা মোৰ মানে বহুত ইচ্ছা আছিল সৰুৰ পৰাই মই মানে ৰাব্বানী দাকো একবাৰ ফোন কৰিছিলোঁ তেওঁ কৈছে বাৰু চাই লওঁ বাৰু মই আৰু আমাৰ অমৰ দাক নে কাৰোবাক সুধিম বুলি ক'লে দেখোন হয় তো সেনেকৈ ক'লে বেলেগকে একো নাই অলপমান আমিও ধৰি লওক অকমান চাব লাগিব এতিয়া বৰ্তমান হয় তুমি একবাৰ মান ৰবা যদি হয় বাই হয় চান্স বাকী তোমাৰ ঘৰটো ক'ত আছিল মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ চুঙাজান গোলাঘাট ডিষ্ট্ৰিক্টটো গোলাঘাট পৰে জেগাডোখৰ নাম হয় চুঙাজান মই বাৰু কোনো কথা নাই আমাৰ ঘৰত অটো গাড়ী আছে দেউতাই মোক থৈ আহিব যায় হেল্ল' আৰু এইটো আজাৰো বাৰু তুমি সেইটো মেনেজ হ'ব সেইটো টেনচন নাই হয় বাৰু সেইটো বাৰু মই পাৰিম মই নিজে যাব পাৰিম আমাৰ মানে দেউতাৰ মানে অটো গাড়ী আছে বেটাৰী গাড়ী আছে ময়ে চলাওঁ কেতিয়াবা এনে থাকিলে এতিয়াও যাম অলপমান পিছত চলাব কৰিব লাগে কাম যদি দাদা মোক প্লিজ ল'ব কিন্তু মই আপোনাক লিংকখিনি দি দিম বাৰু মই জনাম তোমাক হয় মই অলপ আগত শুই উঠিছোৱে মানে মোৰ কালি ৰাতি কাম আছিলে হয় বাকী এইবাৰ আহা মানে হেৰিটো কৈ দিয়কচোন কোনখন চিনেমা আহিব বা এইবাৰ ইজ দিছ লাভ বুলি এখন আহিব ইজ দিছ লাভ বাকী হেল্ল' এখনো ভাল হ'ব বোলো হয় বাকী বেয়া চেয়া নাপাবা পিছে মানে হেৰি মোক পাৰিলে জনাবা আৰু কিন্তু কেনচেল নকৰিবা দাদা হা দিয়ক পিছ হেল্ল' হয় বাকী জনাবা পিছে ঠিক আছে দিয়ক তো গাইজ বাকী মানে গমেই নাপালা প্ৰথমতে প্ৰেংক কল বুলি তো এতিয়া বাৰু ফোনটো কৰি কেনে কৈ দিওঁ যিহেতু প্ৰেংক কল আছে আৰু মানে এটা ডাইলগ ওলাবলৈ চেষ্টা কৰিম দাদাৰ মুখৰ পৰা সেয়াই আৰু লগাই দিছোঁ গম পোৱা নাছিল কিন্তু হেল্ল' সাগৰ দা মানে এইটো মানে প্ৰেংক কল আছিল গমটো পোৱা নাছিলা নাই মই ৰাতিপুৱা শুই উঠিছো এতিয়া মই বোলো কোনেনো কৰিলে ভাবিছো অটো ৰিক্সাৰ কথা কৈ আছে হয় নেকি তাৰপিছত আকৌ ভাবিছো নহয় হয় মই মানে হাঁহি উঠাব নোৱাৰিলো মানে আপুনিও ঘুমাই উঠিছে মানে শুই উঠিছে আমাৰ ফালে বাৰু ঘুমাই বুলি কয় বাৰু মই অলপ আগত শুই উঠিছো কালি ৰাতি মোৰ কাম আছিলে হয় কালি 3টামান বজাত শুইছো ৰাতি সেইটো কাৰণে এতিয়া অলপ আগত উঠিছো মই চাহ খাই উঠি বহিছো মানে হয় তো যদি বেয়া নাপায় মানে মনমইনাখনৰ এটা ডাইলগ কৈ দিবচোন সৰুকে এতিয়া ডাইলগ হয় মই জাষ্ট উঠিছো হে অলপমান সৰুকে এখন বাৰু লিখাটো মই লিখিছিলো গতিকে ছোৱালীজনী ডাইলগটোকে দিব পাৰো ন হয় বেলেগ ছোৱালী চকু দিয় হা আজিৰ পৰা যদি বেলেগ ছোৱালী চকু দিয় নহয় মা কচম কৈছো তোৰ চকু একটাও নথম 2টা চকু ঘুকতে উলিয়াই দিম আৰু যিজনী ছোৱালী চকু দিবি নহয় সেইজনীৰ চুলি এটাও নথম তোৰ আকৌ কি হ'ল এইভাবে কৈ দিছ এনে এতিয়া শুই উঠিছোহে মানে মই বেয়া চেয়া নাপাবা এইটো বুলি কয় বাকী কেমেৰা অন আছে কিবা এটা কৈ দিয়া চেনেলটোৰ নাম কি আছে তোমালোকৰ বিকাশ শইকীয়া বিকাশ শইকীয়া কোন জেগাৰ দৰং আচ্ছা
ৰাইজসকল যিসকলে চেনেলটো এই ভিডিঅ'টো চাই আছে ভাইটিটোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যাবলৈ সহায় কৰিব আৰু সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল দেই হয় বাকী বেয়া চেয়া নাপাব পিছে নাই হয় হয় বাকী মই তোমাৰ লিংকটো দি দিম আৰু মই ৰাতি মেছেজ দিছিলোঁ আপোনাক মোৰ নাম্বাৰৰ পৰা আপুনি ৰিপ্লাই দিছে বাকী মই লিংকটো দি দিম দিয়া ঠিক আছে হয় হয় থেংক ইউ তো গাইজ এইটোৱে আছিল মানে প্ৰেংক কলটো আৰু বহুত ধুনীয়াকৈ মানে ৰেচপন্স এইকেইটা চব দিলা আৰু মানে ব্যৱহাৰ পাতি বহুত ভালে আৰু মানে প্ৰথমখিনি গমেই পোৱা নাছিল কিন্তু নেক্সট বাৰ যেতিয়া ফোন কৰিছোঁ তেতিয়া কৈছিল অটো গাড়ীখিনি তো আপোনালোকে শুনিছে অটো গাড়ী মানে সেইটো কওঁতে অলপমান হেৰি হৈছে বাৰু তো গাইজ এইটো আছিল এটা সৰু ভিডিঅ' যেতিয়া ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মানে নেক্সট কাৰোবাক যদি প্ৰেংক কল লাগে কমেণ্টত জনাব তো আজিলৈকে বাই বাই জয় ৰাখোঁ